সাম্প্ৰতিক যুগত তথ্য আৰু যোগাযোগ বিদ্যাই মানৱ জীৱনৰ প্ৰায় সকলোবোৰ দিশ সামৰি লৈছে। এই ক্ষেত্ৰত ইণ্টাৰনেটৰ ভূমিকা উল্লেখনীয়। দৈনন্দিন জীৱনৰ প্ৰায়ভাগ কাম কৰিবলৈ যাওঁতে আমি ইণ্টাৰনেটৰ ওপৰত নিৰ্ভৰ কৰিব লগা হয়। বিভিন্ন বয়সৰ ব্যক্তি তথা অনুষ্ঠান প্ৰতিষ্ঠানে তেওঁলোকৰ ব্যক্তিগত, গুৰুত্বপূৰ্ণ, অতি সংবেদনশীল তথা গোপনীয় তথ্যসমূহ ইণ্টাৰনেটৰ মাধ্যমত মোবাইল, কম্পিউটাৰ আদিৰ যোগেদি ব্যৱহাৰ কৰি আহিছে, যাক আমি চাইবাৰ জগত বুলি জানো। আধুনিক যুগৰ ই এক যুগান্তকাৰী আৱিষ্কাৰ, যি এতিয়া সমাজৰ সকলো শ্ৰেণীৰ, সকলো বয়সৰ লোকৰ মাজত অতি জনপ্ৰিয় বাৰ্তাবাহক মাধ্যম হিচাপে পৰিগণিত হৈছে। শিক্ষা জগতখনতো ইণ্টাৰনেটৰ বহল প্ৰচাৰ আৰু ব্যৱহাৰে বিভিন্ন বিষয়ৰ জ্ঞানৰ উপলব্ধতা আৰু বিস্তৃতি প্ৰদান কৰিছে, যাৰ ব্যৱহাৰৰ দ্বাৰা ছাত্ৰ ছাত্ৰীয়ে তেওঁলোকৰ প্ৰয়োজনীয় বিষয়বস্তু আৰু তথ্যসমূহ সহজে আহৰণ কৰিব পাৰে। এনেধৰণৰ তথ্য ব্যৱহাৰৰ তথা ইণ্টাৰনেটত উপলব্ধ আহিলাৰ ব্যৱহাৰৰ ক্ষেত্ৰত প্ৰধানকৈ মন কৰিবলগীয়া দুটা বিষয় হ'ল চাইবাৰ নিৰাপত্তা আৰু চাইবাৰ সুৰক্ষা। এই চাইবাৰ নিৰাপত্তা আৰু সুৰক্ষা কি? আমি দৈনন্দিন জীৱন সুচাৰুৰূপে পৰিচালিত কৰিবলৈ যাওঁতে যেনেকৈ কিছুমান সতৰ্কতা অৱলম্বন কৰোঁ, তেনেকৈ চাইবাৰ জগততো তথ্য সংৰক্ষণ আৰু সৰবৰাহৰ ক্ষেত্ৰত বহুখিনি সতৰ্কতা অৱলম্বন কৰিব লাগে। অন্যথা ব্যৱহাৰকাৰীয়ে নিজৰ তথ্যৰ সুৰক্ষাৰ ক্ষেত্ৰত বিভিন্ন ভাবুকিৰ সন্মুখীন হ'ব পাৰে। তথ্য আৰু যোগাযোগ প্ৰযুক্তিৰ সুৰক্ষিত আৰু দায়িত্বপূৰ্ণ ব্যৱহাৰেই হৈছে চাইবাৰ সুৰক্ষা। অনলাইনত থকা অন্য ব্যক্তিৰ প্ৰতি অনলাইনত সন্মান জনোৱা আৰু সঠিক ইণ্টাৰনেট শিষ্টাচাৰ প্ৰদৰ্শন কৰা, বিভিন্ন নেটৱৰ্ক, কম্পিউটাৰ প্ৰগ্ৰাম আৰু তথ্যসমূহক যিকোনো ধৰণৰ আক্ৰমণ, ক্ষতি আৰু অস্বীকৃত ৰূপত লাভ কৰাৰ পৰা আঁতৰাই ৰখা দিশসমূহ চাইবাৰ নিৰাপত্তা আৰু চাইবাৰ সুৰক্ষাই সামৰি লয়। যিহেতু বৰ্তমান যুগত ছাত্ৰ ছাত্ৰীয়ে বহুলভাৱে ইণ্টাৰনেটৰ ব্যৱহাৰ কৰে, গতিকে এই ক্ষেত্ৰত কিছুমান অনাকাংক্ষিত ভাবুকিৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। এই অনাকাংক্ষিত ভাবুকিসমূহ চিনাক্তকৰণ কৰাটো অতিকৈ গুৰুত্বপূৰ্ণ। এই অনাকাংক্ষিত ভাবুকিসমূহ কেনেদৰে চিনাক্তকৰণ কৰিব পাৰি এবাৰ চাওঁ আহক। কম্পিউটাৰ ছিষ্টেমৰ অস্বাভাৱিক আচৰণ আৰু লেহেমীয়া গতি। কৰ্ম সম্পাদন কৰি থকা অৱস্থাত কম্পিউটাৰৰ মূল স্ক্ৰীনৰ উপাদানসমূহ অন্তৰ্ধান বা নিষ্ক্ৰিয় হৈ যোৱা। অনাকাংক্ষিক বা অস্বাভাৱিক ভুল সংকেত বা বাৰ্তাৰ হঠাৎ আৱিৰ্ভাৱ। নিৰ্ধাৰিত সময়ৰ আগতেই বেটাৰীৰ কাৰ্যক্ষমতা নাইকিয়া হৈ যোৱা। কম্পিউটাৰৰ মূল ছফ্টৱেৰসমূহ অকাৰ্যক্ষম হৈ যোৱা। ছফ্টৱেৰৰ বিভিন্ন তথ্য বা ফাইল আপডেট কৰিবলৈ অসমৰ্থতা। ব্যৱহাৰকাৰীৰ অগোচৰে তেওঁৰ ইমেইলৰ ঠিকনাৰ পৰা আচৰিত ধৰণৰ বাৰ্তা প্ৰেৰণ। ডেস্কটপত অপৰিচিত আইকনৰ আৱিৰ্ভাৱ। স্বয়ংক্ৰিয়ভাৱে হোৱা অগতানুগতিক বাৰ্তা বা কাৰ্যৰ আৱিৰ্ভাৱ। চাইবাৰ জগতত নিজে সুৰক্ষিত হৈ থাকিবৰ বাবে কিছুমান নীতি নিৰ্দেশনা মানি চলাটো নিতান্তই প্ৰয়োজন। এনেধৰণৰ কিছুমান নীতি নিৰ্দেশনা হ'ল: ইণ্টাৰনেট ব্যৱহাৰ কৰিবলৈ যাওঁতে ছাত্ৰ ছাত্ৰীয়ে সদায় অভিভাৱক আৰু শিক্ষকে নিৰ্ধাৰণ কৰি দিয়া নীতি নিয়মসমূহ মানি চলা উচিত। অভিভাৱক তথা শিক্ষকে নিৰ্দিষ্ট সময়সীমাৰ মাজত ছাত্ৰ ছাত্ৰীক ইণ্টাৰনেট ব্যৱহাৰ কৰিবলৈ দিব লাগে। ইণ্টাৰনেট ব্যৱহাৰ কৰোঁতে সমস্যাৰ সন্মুখীন হ'লে অভিভাৱক তথা শিক্ষক তথা এই সম্বন্ধীয় বিশেষজ্ঞসকলক জনোৱা উচিত। স্বত্বাধিকাৰীৰ অনুমতি অবিহনে ইণ্টাৰনেটত উপলব্ধ থকা তথ্য, ভিডিঅ' খোলাটো অপৰাধ। অমাৰ্জিত বা অৰুচিসম্পন্ন তথ্য বা অডিঅ' ভিডিঅ'সমূহৰ কথা শিক্ষকক লগে লগে অৱগত কৰোৱা উচিত। অন্য ব্যক্তিৰ ব্যক্তিগত তথ্যৰ গোপনীয়তাৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰিব লাগে। ছাত্ৰ ছাত্ৰীয়ে অভিভাৱক তথা শিক্ষকৰ অনুপস্থিতিত ইণ্টাৰনেট ব্যৱহাৰ কৰা অনুচিত। ছাত্ৰ ছাত্ৰীয়ে নিজৰ ব্যক্তিগত তথ্য যেনে ফোন নম্বৰ, জন্মৰ তাৰিখ, ঠিকনা, ফটো, ভিডিঅ' আদি ছ'চিয়েল মিডিয়া বা অচিনাকি ব্যক্তিলৈ প্ৰেৰণ কৰা অনুচিত। কৰ্তৃত্বশীল ব্যক্তিৰ অনুমতি অবিহনে অনলাইনত লগ পোৱা অপৰিচিত ব্যক্তিক কেতিয়াও অকলে লগ ধৰা উচিত নহয়। অনলাইন বাৰ্তালাপ বা চেটিং সদায় পৰিচিত ব্যক্তিৰ লগত কৰা উচিত। অজ্ঞাত অনলাইন উৎসসমূহৰ পৰা পোৱা ভিডিঅ' বা তথ্য বা অন্য বস্তু ডাউনলোড কৰা উচিত নহয়, অন্যথা ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হ'ব পাৰে। কোনো অপৰিচিত ব্যক্তি বা অন্য যিকোনো উৎসৰ পৰা অহা মেইল, এটাচমেণ্ট আৰু লিংকসমূহ যধে মধে খোলা উচিত নহয়। যিকোনো ছফ্টৱেৰ লওঁতে উৎসৰ বিশ্বাসযোগ্যতা নিৰ্ধাৰণ কৰিব লাগে। ছ'চিয়েল মিডিয়াত
পোষ্ট প্ৰেৰণ বা শ্বেয়াৰ কৰাৰ সময়ত পোষ্টসমূহ যাতে অৰুচিসম্পন্ন আৰু হানিকাৰক নহয় তাৰ প্ৰতি সজাগ হ'ব লাগে। অন্য ব্যক্তিৰ তথ্য বা ফটো ব্যৱহাৰ কৰোঁতে সতৰ্কতা অৱলম্বন কৰা উচিত। অন্য ব্যক্তিৰ যিকোনো ব্যক্তিগত তথ্য চুৰ কৰাটো অপৰাধ। এই নীতি নিৰ্দেশনাসমূহ মানি চলাৰ উপৰিও তথ্য সুৰক্ষিতকৰণৰ বাবে আমি কিছুমান ব্যৱস্থা গ্ৰহণ কৰিব লাগে। এই ব্যৱস্থাসমূহ চাওঁ আহক। শিক্ষক আৰু ছাত্ৰ ছাত্ৰীয়ে সহজে অনুমেয় নোহোৱা বিশেষ ধৰণৰ পাছৱৰ্ড ব্যৱহাৰ কৰিব লাগে আৰু তাক সঘনাই পৰিৱৰ্তন কৰিব লাগে। ইমেইল লগইন কৰাৰ পাছত লগ আউট কৰাটো বাঞ্ছনীয়। কেৱল স্বীকৃতিপ্ৰাপ্ত অপেন চ'ৰ্চ বা লাইচেন্স থকা ছফ্টৱেৰ আৰু অপাৰেটিং ছিষ্টেম ব্যৱহাৰ কৰিব লাগে। কম্পিউটাৰত এণ্টিভাইৰাছ ছফ্টৱেৰ সংস্থাপিত কৰি নিয়মিতভাৱে আপডেট কৰিব লাগে। যিকোনো ধৰণৰ বিনামূলীয়া ছফ্টৱেৰ সংস্থাপিত কৰাৰ আগেয়ে ইয়াৰ লাইচেন্স ভালদৰে পঢ়ি চাব লাগে আৰু তাত যাতে কোনো ধৰণৰ ক্ষতিকাৰক এডৱেৰ আৰু স্পাইৱেৰ নাই তাক সুনিশ্চিত কৰিব লাগে। কম্পিউটাৰত ফাইল শ্বেয়াৰিং নিষ্ক্ৰিয় কৰি ৰাখিব লাগে। কম্পিউটাৰত সুৰক্ষিত গুৰুত্বপূৰ্ণ তথ্যসমূহ অন্য সংৰক্ষণ কৰিব পৰা আহিলা যেনে পেন ড্ৰাইভ, CD, DVD, এক্সটাৰ্নেল হাৰ্ড ডিস্ক, ক্লাউড ষ্ট'ৰেজ আদিত বেকআপ হিচাপে ৰাখিব লাগে। সুৰক্ষা সম্পৰ্কীয় অভিযোগকাৰীৰ পৰিচিত ছেফ ৰিপৰ্টিং গাইডলাইনছ অনুসাৰে তথ্য গোপনীয় কৰি ৰখাৰ ব্যৱস্থা কৰিব লাগে। বিভিন্ন তথ্য, ছফ্টৱেৰ, গেমছ, চিনেমা, মিউজিক, ভিডিঅ'ৰ ডাউনলোড আৰু ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত চাইবাৰ কপিৰাইট নিয়মাৱলী মানি চলা উচিত।